হয় নমস্কাৰ, এটি ভাল খবৰ। গহপুৰ সমষ্টিৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছে তৰ্ক আৰু বক্তৃতাৰ কৰ্মশালা। যিহেতু গ্ৰীষ্মকালীন সময়ছোৱাত এই অনুষ্ঠানটো খুব এটা শলাগ ল'ব লাগিব, যিহেতু উদ্ভাস ক্লাবৰ সহযোগত আৰু শ্ৰী শ্ৰী মাধৱপাতা সত্ৰৰ যি প্ৰেক্ষাগৃহত, এই প্ৰেক্ষাগৃহত খুব সুন্দৰকৈ তেওঁলোকে 3 দিনীয়া কাৰ্যসূচীৰে এই তৰ্ক আৰু বক্তৃতা অনুষ্ঠান আয়োজন কৰিছে। আৰু এই কৰ্মশালা ভাগত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছে গুৱাহাটীৰ বিজিত কলিতা, তেখেত সাংবাদিক আৰু তাৰ্কিক। বৰ্তমান সময়ত তেওঁ উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলক খুব সুন্দৰকৈ তেওঁ প্ৰশিক্ষণ দি আছে। প্ৰায় ইয়াতে 100ৰো অধিক ছাত্ৰ ছাত্ৰী আহিছে আৰু তেওঁলোকে যিজন প্ৰশিক্ষক আহিছে তেখেতৰ পৰা খুব সুন্দৰকৈ প্ৰশিক্ষণ ল'বলৈ আহিছে আৰু খুব সুন্দৰকৈ তেওঁ প্ৰশিক্ষণ দিছে আৰু তেওঁলোকেও প্ৰশিক্ষণ লৈ আছে। আৰু আমি শলাগ ল'ব লাগিব যিকেইজন যুৱকে এই অনুষ্ঠানটো আয়োজন কৰিছে আৰু যি তেওঁলোকৰ উদ্ভাস ক্লাবৰ সহযোগত যি তেওঁলোকে খুব সুন্দৰ এটা কৰ্মশালা আয়োজন কৰিছে। আৰু সঁচাকৈ প্ৰথমবাৰৰ বাবে এই কৰ্মশালাটো আয়োজন কৰিছে গহপুৰ সমষ্টি। তেওঁলোকে চাই থাকক। প্ৰথমবাৰৰ বাবে উদ্ভাস ক্লাবৰ উদ্যোগত সম্পূৰ্ণভাৱে তেওঁলোকৰ প্ৰথম প্ৰচেষ্টা এয়া। গৰমৰ বন্ধৰ যি ছাত্ৰ ছাত্ৰীসকলৰ যি এমাহৰ যি বিৰতি, এই বিৰতিক তেওঁলোকে সদব্যৱহাৰ কৰিছে আৰু 3 দিনীয়া তৰ্ক বক্তৃতা তথা জীৱন গঢ়াৰ এক কৰ্মশালা তেওঁলোকে অনুষ্ঠিত কৰিছে। আৰু এই অনুষ্ঠানটিত তেওঁলোকে মোক আমন্ত্ৰণ কৰি আনি এইখন সুযোগ দিয়াৰ বাবে মই আটাইকে প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গহপুৰ সমষ্টিৰ অতি এখন ভিতৰুৱা এটা অঞ্চল, এই অঞ্চলটোত তেওঁলোকে এই অঞ্চলৰ প্ৰায় 50ৰ পৰা 60গৰাকী ছাত্ৰ ছাত্ৰী ইয়াত কৰ্মশালাখনিত অংশগ্ৰহণ কৰিছে। আৰু প্ৰতিগৰাকী প্ৰায় 5ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু খুব সুন্দৰভাৱে তেওঁলোকে কৰ্মশালাখিনি অনুষ্ঠিত কৰিছে আৰু সম্পূৰ্ণ এক আধ্যাত্মিক চিন্তা চৰ্চাৰে খুব ইয়াত তেওঁলোকে অনুষ্ঠিত কৰিছে। আৰু মোৰো খুব ইয়াত থাকি ভাল লাগিছে আৰু ইয়াত বিভিন্ন পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক লগ পাইছোঁ। তেওঁলোকৰ মাজত মই নিজৰ কথা বতৰা বা মোৰ জীৱনৰ যিসমূহ অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি তেওঁলোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আৰু 3 দিনৰ ভিতৰত তেওঁলোকক মই চেষ্টা কৰিম যে তেওঁলোকক একোজন সফল তাৰ্কিক হিচাপে তেওঁলোকক যাতে এই গহপুৰ অঞ্চলৰ পৰা উলিয়াই নি অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে সফলতাৰে তেওঁলোকে তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে বা বক্তৃতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে। তাৰ বাবে মই তেওঁলোকক যি ধৰণৰ নিয়ম নীতিৰ পৰা আৰম্ভ কৰি তৰ্ক কৰাৰ যিটো কৌশল বা যিসমূহ নিয়ম নীতিৰ প্ৰয়োজন, সেই নিয়ম নীতিখিনি মই তেওঁলোকক শিকাবৰ বাবে অত্যন্ত চেষ্টা কৰিম। আৰু আজি এয়া প্ৰথম দিনৰ কৰ্মশালা আৰু প্ৰথম দিনত মই তেওঁলোকক একদম ফাউণ্ডেশ্যন কোৰ্চৰ পৰা আৰম্ভ কৰিছোঁ যে কেনেকৈ আচলতে তৰ্কনো কি, তৰ্ক কেনেকৈ কৰিব লাগে, তৰ্কৰ কি নিয়মাৱলী, এই নিয়মাৱলীসমূহ আচলতে শিকাবলৈ চেষ্টা কৰিম। আৰু যদি সম্ভৱ হয় কাইলৈও যিহেতুকে ইয়াত আছোঁ, পৰহিও আছোঁ, গতিকে আমি এখন শেষত অন্তিম দিনা এখন প্ৰতিযোগীসকলৰ মাজতে এখন ইণ্টাৰনেল এখন কম্পিটিশ্যন আমি অৰ্গেনাইজ কৰি তেওঁলোকক মাজৰ পৰা আমি তেওঁলোকেনো কি শিকিলে 3টা দিনত সেইখিনি আমি চাবলৈ চেষ্টা কৰিম। নমস্কাৰ, পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উদ্ভাসৰ এয়া প্ৰথম প্ৰচেষ্টা। প্ৰণৱজ্যোতি মহন্ত, ৰিপাংকৰ শইকীয়া, জীৱন বৰা, বিৰাজ ভূঞা, এই 4জনৰ তত্ত্বাৱধানত এটি নতুন অনুষ্ঠানে পুলকিত হ'বলৈ আগবাঢ়িছে উদ্ভাস। আৰু এই উদ্ভাসৰ প্ৰথম প্ৰচেষ্টা হিচাপে আমি ছাত্ৰ ছাত্ৰীসকলৰ মঞ্চত থিয় হোৱাৰ যি অভ্যাস, ছাত্ৰ ছাত্ৰীসকলৰ কথা কোৱাৰ যি অভ্যাস, ছাত্ৰ ছাত্ৰীসকলে কেনেকৈনো তৰ্ক কৰিব, কেনেকৈনো এখন মঞ্চত তেওঁলোকে নিজক উপস্থাপন কৰিব, এই বিষয়ে আমি অকণমান ছাত্ৰ ছাত্ৰীসকলক সময় দিবলৈ চেষ্টা কৰিছোঁ। আৰু আমি 4জন ব্যক্তিৰ লগতে আমি সমল ব্যক্তি হিচাপে গুৱাহাটীৰ পৰা আমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট তাৰ্কিক, বিশিষ্ট সাংবাদিক বিজিত কলিতা ডাঙৰীয়াক। বিজিত কলিতা ডাঙৰীয়াৰ তত্ত্বাৱধানত ইমান সুন্দৰকৈ আৰম্ভণিৰ পৰা এতিয়ালৈকে এই অনুষ্ঠান হৈ আছে। আজি প্ৰথম দিন আৰু কালিলৈ 2য় দিন আৰু পৰহিলৈ 3য় দিনাখন এই 2 দিনৰ হৈ যোৱা কৰ্মশালাৰ অন্তত এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীসকলৰ যি ব্যক্তিত্ব বিকাশৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াসমূহ আমি আৰু আগুৱাই নিবলৈ অকণমান উৎসাহ জনাম। গতিকে আপোনালোকৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান সুন্দৰকৈ আমাৰ অনুষ্ঠানভাগ ৰাইজৰ আগত অৱগত কৰালে। আৰু আজি এই অনুষ্ঠান ভাগত আমি কোনো ছাত্ৰ ছাত্ৰীক ব্যক্তিগতভাৱে সংযোগ নকৰাকৈ প্ৰায় 40ৰ পৰা 50জন ছাত্ৰ ছাত্ৰী আমাৰ মাজত উপস্থিত আছে। আৰু আটাইতকৈ ভাল লাগিছে, আমি দ্বীপৰা অঞ্চলত অনুষ্ঠিত কৰা এই অনুষ্ঠান ভাগত সুদূৰ গমিৰিৰ পৰা আৰম্ভ কৰি মাগনিলৈকে ছাত্ৰ ছাত্ৰীসকলে ইয়াত সংযোগ হৈছে। গতিকে পোনপ্ৰথম আকৌ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মাধৱপাতা সত্ৰৰ সত্ৰাধিকাৰ সন্মানীয় পূৰ্ণ মহন্ত ডাঙৰীয়াদেৱ। তেখেতে আমাক এই ঠাইখিনি দি আমাক উদ্ভাসৰ প্ৰতি যি আশীষ প্ৰদান কৰিছে, সঁচাকৈ আমি ধন্য হৈছোঁ। আৰু অনাগত দিনত এই উদ্ভাসে যাতে আমাৰ সমাজৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ উজলিবলৈ চেষ্টা কৰক, ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিত্ব বিকাশ হওক, তাৰেই ইচ্ছাৰে, তাৰেই সংকল্পৰে আমাৰ সংগঠনটি উজলি উঠক, তাৰে আশীষ বিচাৰিছোঁ। ধন্যবাদ।